हेलो बंधु बान्धवসকল আজি আপোনালোকক লৈ বহুত এটা হেল্পফুল স্পেচিয়েল ভিডিঅ' এই ভিডিঅ'টো হ'ল অসমবাসীৰ সকলোৰে চোৱাৰ বহুতেই অত্যন্ত জৰুৰী কিয়নো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত এটা ডাঙৰ এনাউন্সমেণ্ট কৰিলে ঘোষণা কৰিলে সেই ঘোষণাটো হ'ল আপোনালোকে চিকিৎসাৰ বাবদত আপোনালোকে প্ৰত্যেকজন মানুহে আপোনালোকে 1ৰ পৰা 4,000 টকাকৈ পাব সেইটো আপোনালোকে কোনে কোনে পাব কোন ক্ৰাইটেৰিয়া মানুহে আপোনালোকে এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াখিনি কি কি আপোনালোকে কোনে সেই ঘোষণাটো কৰিলে সকলো কথাখিনি আপোনালোকক এইটো ভিডিঅ'ত জনাম তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ হেকলৈকে চাই থাকক তাৰ আগত সৰু এটা ৰিকুৱেষ্ট আপোনালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুন আপডেট আহিলে প্ৰথমতে চাব পাৰে আৰু আপোনালোকে সেই সুবিধাটো লাভ কৰিব পাৰে তো এতিয়া চাই লওক আপোনালোকে সৰু এটা ভিডিঅ' ক্লিপ অতিকৈ ভাল খবৰ লৈ আহিছো কিয়নো চিকিৎসাৰ বাবদ প্ৰতিদিনে আপুনি লাভ কৰিব 4,000 টকা গতিকে অতিকৈ সুখবৰ চিকিৎসাৰ বাবদ আপুনি প্ৰতিদিনে 4,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু টকা পৰিশোধ কৰিবলৈ সময় ল'ব পাৰিব 720 দিন তো আপোনালোকে নিশ্চয় নিউজটো তো আপোনালোকে শুনা পালে যে আপোনালোকে চিকিৎসাৰ বাবদত আপোনালোকে প্ৰতিজনে আপোনালোকে লাভ কৰিব 1ৰ পৰা 4,000 টকাকৈ তো এতিয়া কথা হ'ল আপোনালোকে সেই টকাখিনি কেনেকৈ লাভ কৰিব এই টকাখিনি আপোনালোকে এটা কাৰ্ড বনাব লাগিব সেইটো আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব আপোনালোকে অনলাইনত আবেদন কৰি আপোনালোকে এটা কাৰ্ড পাব এটিএমৰ কাৰ্ডৰ নিচিনা আপোনালোকে সেইটো এটা কাৰ্ড দিব তো আপোনালোকে সেই কাৰ্ডখন যেটো আছে আপোনালোকে এইটো কেতিয়া ইউজ কৰিব পাৰিব এই টকাখিনি আপোনালোকে কেতিয়া পাব এই টকাখিনি আপোনাৰ যদি কিবা বেমাৰ আজাৰ হয় বা আপোনালোকে কিবা এটা ডাঙৰ বেমাৰ হৈ গ'ল আপোনালোকে টকা লাগে বহুত তো আপোনালোকে সেই কাৰ্ডটোৰ হয় কি কৰিব পাৰিব আপোনালোকে যেতিয়া বেমাৰ হ'ব আপোনালোকে হস্পিটালত সেই কাৰ্ডখন ইউজ কৰিব পাৰিব আৰু আপোনালোকে প্ৰত্যেক দিন আপোনালোকে 1ৰ পৰা 4,000 টকালৈকে সেই কাৰ্ডটোৰ পৰা আপোনালোকে পেমেণ্ট কৰিব পাৰিব আপোনালোকে সেই টকাখিনি যেটো আছে আপোনালোকে প্ৰত্যেক দিন পেমেণ্ট কৰি থাকিব পাৰিব যিমান টকা হয় সেই আপোনালোকে তিমান টকা আপোনালোকে সেই কাৰ্ডৰ পৰা প্ৰত্যেক দিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কিন্তু আপোনালোকে সেই টকাখিনি যেটো আপোনালোকে ব্যৱহাৰ কৰিব সেই টকাখিনি কিন্তু আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা ফ্ৰী বা বিনামূলীয়া নিদিয়ে কিয়নো আপোনালোকে সেই টকাখিনি ঘূৰাই দিব লাগিব আৰু সেই টকাখিনি ঘূৰাই দিব লাগিব সেই টকাখিনি আপোনালোকে 2 বছৰৰ ভিতৰত আপোনালোকে ঘূৰাই দিব লাগিব আৰু আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিলে 720 দিন মানে আপোনালোকে 2 বছৰৰ ভিতৰত সেই টকাখিনি উভতাই দিব লাগিব তো আপোনালোকে নিশ্চয় সকলো কথাখিনি গম পালে আৰু আপোনালোকে সেইটোৰ কাৰণে যদি অনলাইনত আবেদন কৰিব বিচাৰে মই এইটো লৈ এটা ভিডিঅ' বনাই আপোনালোকক দিম তো আপোনালোকে সেইটো চাই পিনে আপোনালোকে আবেদন কৰিব পাৰিব তো আজি ভিডিঅ'খিনি আছিল সৰু এটা আপডেট থেংক ইউ সো মাচ